হে রাম হরি রারি ভকত সলনি এ ভকত সলনি দেৱৰ কিনাৰত আমাৰ ফালে আহিব ধৰিছে। কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা। মোহিনীৰ ৰূপ ধৰি অসুৰক চলিলা। প্ৰভু, আজি তুমি আহিয়ে আমাৰ দুখকেই চৰ্চিলা। নাৰায়ণ, যি দেখা হৈছে তাকেহে কোৱা হৈছে প্ৰভু। আৰু আৰু দুখ হলে ক্ষমবন্তজনে নিশ্চয় ক্ষমিব। পিছে প্ৰভু, যি কৰা হ'ল সেয়া জানো উচিত হ'ল প্ৰভু? ইয়াৰ উচিত অনুচিতৰ প্ৰশ্ন নাই যিহকে বিচাৰে আমিও তাকেহে দিব পাৰোঁ। প্ৰভু, মহাসমুদ্ৰ মন্থনত যে সকলোৱে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে প্ৰভু? যদি অমৃতে বিচাৰিছিল তেন্তে আমাৰ নাৰী ৰূপ দেখি মুখ গল কিয়? স্বয়ং ঈশ্বৰে যদি নাৰীৰ ৰূপত মুখ যায়, অসুৰটো নাযাব কিয় প্ৰভু? তাৰ অৰ্থ অতি পৰিষ্কাৰ। আপুনি প্ৰভু অসুৰক মুহিবলৈ নাৰীৰ ৰূপৰ পৰিৱৰ্তে অন্য ৰূপতো ল'ব পাৰিলেহেঁতেন প্ৰভু। আচলতে প্ৰভু
নাৰদ। আপোনাৰ আপোনাৰ নিজৰে নাৰীৰ প্ৰতি দুৰ্বলতা আছে আচলতে সেই কথা নহয় নাৰদ। নাৰায়ণ আমাৰ উদ্দেশ্য বেলেগ। প্ৰভু আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰোঁ। নাৰায়ণ সংঘৰ্ষৰ মাজেৰে নতুন নতুন সৃষ্টি হোৱাহে বাঞ্ছা কৰোঁ। দেৱতা আৰু অসুৰ উভয়ে অমৃত পান কৰা হ'লে